ডায়েটিং মানে খোৱা বোৱা বন্ধ কৰি দি কৰাটো একদম ডায়েটিং নহয়। জুবিন দাকতো চবেই জানে, জুবিন দাই দাৰু খায়। তো জুবিন দাই দাৰু খাই থকাৰ পাছত এটা বেলেগ মানুহ, দাৰু খাই নথকাৰ পাছত নথাকোঁতে এটা বেলেগ মানুহ। অসমত KGF বাহুবলীতকৈ বহুত ওপৰৰ প্ৰজেক্ট ওলাব, মই তোমাক সিমানে কওঁ। এইখিনি মানুহক কৈছোঁ, যি কয় আমি অসমীয়া চিৰিয়েল চিনেমা নাচাওঁ, মোৰ ল'ৰা ছোৱালীয়ে অসমীয়া পঢ়িব নাজানে, মনত ৰাখক অসমীয়া হৈ আছেতো, অসমীয়া জাতি। আমি অসমীয়া চিৰিয়েল চিনেমা নাচাওঁ বা আমি অসমীয়া আমুক নকৰোঁ, মোৰ ল'ৰা ছোৱালীয়ে অসমীয়া ক'ব নাজানে, অসমীয়া আৰু আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া পঢ়িবই নাজানে। আৰে ভাই, তোৰ ল'ৰা ছোৱালীয়ে যদি নাজানে কোনে জানিব? বিহাৰী গুজৰাটী ল'ৰা ছোৱালীয়ে জানিব নেকি অসমীয়া ল'ৰা ছোৱালীয়ে যদি নাজানে? এই যে আমাৰ ল'ৰাটোৱে অসমীয়া নাজানে, আমাৰ ল'ৰাটোৱে নক'ব দিয়ক, সেইটো অসমীয়া এটা নুফুটেই, মানে অলপ এক্টিং কৰা ষ্টাইল হৈছে তেনেকৈ যে কয়। আজি যে অসমত অসমীয়া নচলে নহয়, সেই বস্তুটো আটাইতকৈ বেছি ভোগ কৰোঁ আমি শিল্পীসকলে। মই শিল্পী বুলি নকওঁ, মই অভিনেতা, বাট আমাৰ এই লাইনটোৰ মানুহখিনিয়ে। আজি চাকৰি কৰা মানুহখিনি কোনো প্ৰব্লেম নাই, তো বাকীখিনিৰো একো প্ৰব্লেম নাই, চবৰ বিজনেছ কৰা মানুহখিনিও একো প্ৰব্লেম নাই। ধৰা বৰাক উপত্যকাতো প্ৰডাক্ট কিনিব, অসমতো প্ৰডাক্ট কিনিব। কিন্তু আজি এক্টৰ এজন বা শিল্পী এজন কিবা এজনৰ প্ৰব্লেমটো ক'ত হয়? আমাৰ অসমখনতে নচলে। বৰাক উপত্যকাটো কাটি দিয়া তুমি, তাৰপিছত বৰপেটা ৰোডৰ আধাহে আমাৰ অসমীয়া মানুহ আছে, তাৰফালে ইফালেতো গোটেই বাংলাদেশী ভৰ্তি। ধুবুৰী কেইঘৰ মানুহত অসমীয়া চিৰিয়েল চলে বা অসমীয়া গান শুনে, কি কৰে তুমি নিজেই জানা, তুমি নিজে নলবাৰীৰ ল'ৰা। তো সেইফালে আৰু এইফালে তোমাৰতো এতিয়া কোকৰাঝাৰৰখিনি আমি বড়ো বুলি কাটি খাই গ'লে, আকৌ ইফালে ডিমাচা সকলে কাটি খাই গ'লে আমি ডিমাচা, আমি আমুক বুলি। অসমীয়া কোন থাকিল? আজি 5-6খন জিলাত আমাৰ প্ৰডাক্ট চাই আমাক ভাল পায়, আমাক শুনে, আমাক হেৰি কৰে। আজি যদি গোটেইখিনি, আজি গোটেই অসমখনে যদি চালেহেঁতেন, আজি বঙালী চিনেমা ইমান ওপৰত কিয় জানা? গোটেই ৱেষ্ট বেংগল চলে, অসমৰ আধা আধি চলে, গোটেই ত্ৰিপুৰাখন চলে, বাংলাদেশত চলে। তো সিহঁতৰ নুঠি কোন উঠিব? আমাৰ অসমীয়া, আমাৰ নিজৰ অসমীয়া মানুহখিনিয়ে কয় আমি অসমীয়া নাচাওঁ। কোনোবাখিনিত তাৰমানে আপোনাৰ কথাখিনিৰ পৰা গম পালোঁ বা নিজৰো এটা অভিজ্ঞতা যে কোনোবাখিনিত দোষী কিন্তু আমি নিজেই, যে আমি যে এনেকৈ আনক দোষ দি আঙুলি দেখুওৱাৰ দৰে 3টা আঙুলি কিন্তু আমাৰ দোষটো দেখাই আছে, আমি এটা আঙুলিৰে আনক দোষ দেখাই আছোঁ। আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল আচলতে সেইটো তুমি দোষ বুলিও ক'ব নোৱাৰা, আমাৰ ককা আজু ককাৰ উদাৰনীতি মানে মই তোমাক ক'লোৱে যে অসমীয়া মানুহখিনি খুব মৰমত থাকে বা খুব মানে চবকে মৰম কৰি ভাল পায়, কাকো কষ্ট পাবলৈ নিদিয়ে। তো সেই বস্তুটো আটাইতকৈ আমাৰ আচলতে ক'ৰবাত অকণমান মানে ড্ৰবেকো হ'ল নেকি, মোৰ তেনেকুৱা লাগে। কাৰণ আমি হয়তো তেতিয়া যিবোৰ মানুহক আমি অসমত স্থান দিলোঁ, হয়তো তেওঁলোকক আমি বুজাই দিব নোৱাৰিলোঁ যে তহঁতি আলহীহে ইয়াত। তো সেই বস্তুটোৱে অলপ ভুল কৰিলে, কিন্তু কি কৰিবা, আমাৰ অসমীয়া জাতিটোৱে এনেকুৱা জাতি। গতিকে একো নাই, যি হ'ল হৈ যোৱাখিনিক ভাবি লাভো নাই। গতিকে যি আহি থকা দিন বৰ্তমানটো সুৰক্ষিত কৰি ভৱিষ্যতটো যাতে আমাৰ এটা সুন্দৰ ভৱিষ্যত। মোৰ মতে আন্দোলন কৰি কিবা কৰি ফেচবুকক লিখি হোৱাটছআপত লিখি লাভ নাই। মেইন কথাটো হ'ল তুমি অসমীয়া ক'ব আৰম্ভ কৰা, তোমাৰ ল'ৰা ছোৱালীক অসমীয়া পঢ়াব আৰম্ভ কৰা, মই কৰিম। তো আমি চবেই যদি তেনেকৈ নিজে নিজে কৰি যাওঁ নহয়, হৈ যাব। আমাৰ তাৰ কাৰণে কোনো দল সংগঠন নালাগে, নিজে ভাল পালেই হ'ল। আজি অসমীয়া চিৰিয়েল কিমান হাই লেভেল, কিমান লেভেলত কৰি আছে, অসমীয়া চিনেমা এখন কি লেভেলত কৰে, ৰত্নাকৰ ভাবিছোঁ কি লেভেলত শ্বুটিং হৈছে ন। বেয়া কিছুমানো আহে, বস্তুটোৱে ভাল বেয়া থাকে, কিন্তু কৰ্মক্ষেত্ৰ সৰু হ'ব পাৰে, কিন্তু কষ্টটো কিন্তু একেই। চিনেমা ভাল হওক, হিট হওক বা ফ্লপেই হওক, কিন্তু একেই কষ্ট। এক্টৰৰ সমানেই কষ্ট, সমানেই শ্বট দিব লাগিব, গোটেইখিনি বস্তু একদম। তেতিয়াই সি চিনেমা আকাৰে যাব পাৰিব না, হয়নে নহয়? তেতিয়া সি চিনেমা আকাৰে যাব পাৰিব, মানুহৰ মাজত যাব পাৰিব। কিন্তু যদি মানে ভাল বেয়াটো মানুহ সি তাৰ পিছত নিৰ্ধাৰণ কৰিব, সেইটো আমাৰ হাততো নাই, কাৰো হাতত নাই, কাৰো হাতত নাই, সেইটো সঁচা কথা। কিন্তু মানে কি, মই এটা কথাই ভাবোঁ কি, চোৱা বেয়া বস্তু এটা নাচায় এইটো ঠিক আছে, মই ক'ম যে ধৰা আমুক চিনেমাখন বেয়া হৈ যায় নাচাওঁ, হয়তো মোৰো কেতিয়াবা অসমীয়া চিনেমা মই প্ৰত্যেকখনে চাব চেষ্টা কৰোঁ, শ্বুটিং নাথাকিলে বা মোৰ মিলিলে মই চাওঁৱেই। তো মই পৰাপক্ষত প্ৰিমিয়াৰতকৈ বেছি টিকেট কাটি চাব যাওঁ। তো এনেকৈ গৈ থাকোঁতে তোৰ কিছুমান চিনেমা মোৰো লাগে যে য়েছ এইখন চিনেমা আৰু অকণমান ভাল কৰাৰ থল আছিল, কিন্তু মই বুজি পাওঁ এইটো কাৰণে কিয় হেৰি মানে কি কয়, চিনেমাখন ধৰা আমি বুজি পাওঁ বাজেটক লৈ বহুত কথা থাকে বা তেওঁলোকে সেইখিনি সমল পাইছে নাই সেইকণ সময়ত।
তো সেই বস্তুটোলৈ মই বুজি পাওঁ অ'কে এইটো নাপায়, এইখিনি বাজেট নিমিলিল চাগে বা এইখিনি কম্প্ৰমাইজ কৰিবলগীয়া হ'ল, ঠিক আছে। তো সেই মই যিখিনি বুজি পাওঁ সাধাৰণ মানুহে সেইখিনি বুজি নাপাব, তেওঁলোকে ইমান টকা যে দি তাৰপিছত যেতিয়া বস্তুটো নাপাব তেতিয়াতো তেওঁলোকে অভিয়াছলি বেয়া পাব ন, ডাইৰেক্ট ক'ব যে এই ইমান পইচা খৰচ কৰিলোঁ তো এইটো নহ'লে, তো মই কিয় অসমীয়া চিনেমা চাম। ঠিক আছে সেইকেইখন নাই চোৱা, কিন্তু ভাল চিনেমাখিনি, ভাল চিৰিয়েলকেইখন, আজি ৰঙৰ ইখনতকৈ সিখন চিৰিয়েল ভাল, ৰেঙনিত ইমান ধুনীয়া ধুনীয়া চিৰিয়েল দি আছে, বৃন্দাবন আৰু মৰিচিকা। তাৰমানে চোৱাৰ কাৰণটো এইটো, এই কোনোবা এখনত যতীন দা এখনত ৰবীন দা, সেইকাৰণে চলে। আৰু এনেও আমি ধৰক চিৰিয়েল চোৱা এটা সময়টো ক'ত পাই সেইটো আপুনিও জানে, আমি কামত ঘূৰি থকা এনেই মিছাকৈ তেল মাৰি আপোনাক লাভ নাই, দাদা আপোনাৰ মই এইখন চাইছোঁ মই চিৰিয়েল চাওঁৱেই, এইটো এনেই মিছাকৈ মুখত তেল মাৰি লাভ নাই। আপোনাৰ দৰে আপুনি যেনেকৈ ক'লে স্পষ্ট কথা, মই স্পষ্টকৈয়ে ভাল পাওঁ। ইভেন স্নেহ বন্ধনখন আজিকালিতো ইউটিউবত মানুহে লগালগ নিজৰ ভাৱবোৰ লিখি দিয়ে, ভাল পালেও লিখে, বেয়া পালেও লিখে, নিগেটিভ কেৰেক্টাৰকেইটা কিমান গালি পাৰে বা পজিটিভ কেৰেক্টাৰকেইটা কিমান ভাল পায়, বা মোকে এতিয়া লাষ্টলি মোৰ দেৱ বুলি কেৰেক্টাৰটো অলপ পূৰা টাৰ্ণ হৈ যায়, মানে একদম সি ঠাণ্ডা মুণ্ডা ল'ৰা এটা থাকে, তাক চবেই ডমিনেট কৰি থাকে, সি ব্ৰাষ্ট হৈ মানে বেলেগ এটা কেৰেক্টাৰ হৈ যায় 10 বছৰৰ পিছত, তো মোকে এতিয়া গালি পাৰি আছে। তো সেই কথাখিনিত গম পাওঁ যে মানুহে চায়, অসমীয়া মানুহে অভিয়াছলি ভাল পায় বহুত, সেইটো মই কেতিয়াও নকওঁ, কিন্তু তাৰ মাজত যে কিছুমান আছে, তো সেই কিছুমানখিনিয়ে বদন বৰফুকনেইটো অসমখন শেষ কৰি দিলে, এটা বদনেই, কথাটো সেইটোৱে ন, মানটো বদনে আনোতে গোটেই অসমখন। আৰু শুনা, ভাল আছে কাৰণে দুনীয়াখন জীয়াই আছে ন, আজি ৰবিদাৰ দৰে মানুহ আছে কাৰণে আজি ধৰা বহুত আমাৰ দৰে নতুন ল'ৰাৰ সাহস আছে, শক্তি আছে যে য়েছ আমিও পাৰিম, কিবা কৰিম। তো মই ধেমাজিৰ পৰা আহি আজি অসমত মানে কাম কৰি আছোঁ, তো সেই ৰবিদাহঁতৰ দৰে বহুত ভাল মানুহ আছে, সেইখিনি কাৰণে ভালখিনি থকাৰ কাৰণে আমি ধৰক আজি এনেকৈ আছোঁ বা ভাল কামৰ প্ৰতি আগ্ৰহী, বা যে ৰবিদা এনেকুৱা এটা মানুহ যি চবৰে ভাল বেয়া থাকে, মোৰো বহুত বেয়া আছে, তো ৰবিদা এনেকুৱা এটা মানুহ যি অকল ভালখিনিহে ল'ব জানে, আৰু ৰবিদাৰ মুখেদি যি ওলায় অকল ভালহে ওলায়। আজিলৈকে মই ৰবিদাৰ মুখেদি নিগেটিভ কথা এটা শুনি পোৱা নাই, নোৱাৰিব, নহ'ব, এই সি বেয়াহে, সি তামুকহে, সি এইটো কাম নকৰে, মই আজিলৈকে শুনি পোৱা নাই। কিন্তু ৰবিদাই কিছুমানক যেতিয়া ভুল কৰে কিন্তু ৰবিদাই তেতিয়া জাৰি দিয়ে, তেতিয়া মুখলৈও নাচায় দেই। ৰবিদাই মোৰ সন্মুখতে এজন ডাইৰেক্টৰক এবাৰ কৈছে যে কিয় তহঁতি ইমান কম, যিহেতু যদি তহঁতি ভাব যে তহঁতৰ বাজেট কম হয়, কিয় তহঁতি কম বাজেটৰ কাম কৰ, কিয় তহঁতি এইটো ভাবি ল যে অসমীয়া এক্টৰ এজনে চিৰিয়েলখন কৰিলে বুলি সি সেইদিনা জিম যাব নোৱাৰিব, কিবা কৰিব নোৱাৰিব, কিয় তো তেওঁক এক্টৰজনক সেইখিনি সময় লাগে ন, মোকে লাগে, তো মই ইমান সময়তকৈ বেছি মই কাম নকৰোঁ, তো মোক যিহেতু লাগে চবকে লাগে। আজি চবেই এক্সাৰচাইজ কৰিলেহে বডি ভাল হ'ব, তহঁতি বডিটো বিচাৰিলে নহ'বতো, তহঁতি বডি বনোৱাৰ সুবিধাটো দিব লাগিব। তো সেই বস্তুবোৰ ৰবিদাই কয়, কিন্তু ৰবিদাই সেইখিনি মুখৰ আগতহে কয়, পিছত কিন্তু সেই কথাটো লৈ ৰবিদাই কেতিয়াও নকয়। মানে সেইখিনি সময়ত যিটো কথা যেতিয়া প্ৰযোজ্য তেতিয়াই কয়, আৰু সেইটো আৰু বেলেগকৈ হেৰি কৰি নাথাকে, পিছত কেতিয়াও নকয় ৰবিদাই, এইটো আটাইতকৈ ভাল স্বভাৱ ৰবিদাই। কিবা নতুন প্ৰজেক্ট কিবা আহিছে নেকি সেইটো যদি কয়? নতুন প্ৰজেক্ট মানে এতিয়ালৈকেতো মই স্নেহবন্ধনত ব্যস্ত হৈ আছোঁ, আৰু NK টিভিৰ কাৰণে আবিৰ বুলি এখন চিৰিয়েল কৰি আছোঁ, এখন অচিন্ত শংকৰে ডাইৰেকশ্যন কৰি আছে, তো সদ্যহতে এই দুখন চিৰিয়েলত ব্যস্ত হৈ আছোঁ। তো ৱেব ছিৰিজ এখন আৰু চিনেমা দুখনৰ কথা চলি আছে, তো যদি হৈ যায় খুব সোনকালে গম পাব। আৰু বাকী এতিয়াতো চিৰিয়েল বা হেৰি তেনেকৈ ল'বলৈ আৰু সুযোগ নাই। বাকী মোৰ আহি আছে ডক্টৰ বেজবৰুৱা 2, অক্টোবৰতে অহাৰ কথা আছে। বেকগ্ৰাউণ্ড জুবিনদাই কৰি আছে, তো জুবিনদাৰ মাজতে স্বাস্থ্য বেয়া হ'ল, কিবা হ'ল কাৰণে অকণমান পিছুৱাই আছে, তো যদি জুবিনদাই বেকগ্ৰাউণ্ডটো কমপ্লিট কৰে চাগে অক্টোবৰতে আহিব, নহ'লে নৱেম্বৰ পাবগৈ। আৰু মোৰ আৰু এখন চিনেমা লক্ষীপথাৰ যিটো ইনচিডেণ্ট, সেইটো লৈ লক্ষীপথাৰ যিসকলে নামটো শুনি বুজি পাইছে, তো বেছিকৈ এতিয়া নকওঁ। তো সেই লক্ষীপথাৰ আহিব, এই বছৰতে আহিব, ডিচেম্বৰৰ আগতে আহিব। আমাৰ এনেই 11 নৱেম্বৰ লৈ থৈছিল, কিন্তু সেইখনতো কিছুমান অকণমান প্ৰব্লেম চলি আছে, VFXৰ কাৰণে আমাৰ বহুত বেছি পইচা খৰচ হৈ আছে, তো সেই VFX কমপ্লিট হোৱা নাই, তো সেইটো কাৰণে হয়তো পিছুৱাব পাৰে, নহ'লে 11 নৱেম্বৰতে আহিব। তো সদ্যহতে মোৰ আহিবলগীয়া সেইকেইটা, আৰু স্নেহবন্ধন চাই থাকিব ৰং চেনেলত 8:30 সন্ধিয়া 8:30 বজাত, আৰু 10:30 বজাত ৰিপিট দিয়ে। এতিয়া সেইকেইখনে আহি আছে, মানে আমাৰ খুৰীহঁতেও চাই থাকে, মানে মাহঁতে চাই থাকে। আৰু আপুনি কেনেকুৱা পালে? মই তাৰমানে কি সুধিছোঁ, যিটো প্ৰথমবাৰৰ কাৰণে একদম প্ৰথম মই কৈছোঁ আগতে, শ্বৰ্ট ফিল্মৰ পৰা ইণ্টাৰভিউ ল'ব আহিছোঁ। শ্বৰ্ট ফিল্ম কৰাটো সম্ভৱ কিহৰ কাৰণে নহয়, আমি গাঁৱৰ ল'ৰা, আৰু গাঁৱৰ ল'ৰা আমি একেলগে একগোট হৈ থাকিব নোৱাৰোঁ, চবেই বেলেগ বেলেগ কাম থাকে, আৰু আৰ্থিক অৱস্থাও আমাৰ ঠিক নহয়। তো সদায় কাম কৰি যোৱা, ভাল কাম কৰি যোৱা। আৰু মই ইয়াকতো বহুত আগৰ পৰাই জানো, প্ৰাঞ্জলক। তো মই তাক মানে কি হয় জানা, মই যেতিয়া এক্সাৰচাইজ ভালকৈ কৰিব ল'লোঁ, মই তেতিয়া যাৰ ভাল স্বাস্থ্য এটা থাকে, মোৰ তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা আহি যায়। এজন বডি বিল্ডাৰে নহয়, সময়ত খাব লাগিব, সময়ত এক্সাৰচাইজ কৰিব লাগিব, সময়ত শুব লাগিব, 24 আৱাৰ গেম।
সি যদি তাৰ ভিতৰত 10 মিনিট যদি মিছ কৰি দিলে 10 মিনিট দেৰিকৈ শুলে বা 10 মিনিট কমকৈ শুলে বা 10 মিনিট দেৰিকৈ খানা খালে তাৰ গেছ হ'ব কিবা হ'ব টোপনি ভাল হ'ব মানে তাৰ বডি নষ্ট হৈ যাব তো সেইটো কাৰণে মই মোৰ প্ৰাঞ্জলৰ লগত মই প্ৰাঞ্জলক ইমান মানে গুৰুত্ব দিয়া বা ভাল পোৱা বা সি মোক মেছেজ ধৰা কি হয় মানে মেছেঞ্জাৰ হয় মোক বহুতে ভাল পায় মেছেজ কৰে তো মোৰ এইটো সৌভাগ্য আৰু মই আপোনালোক সকলোৱে মোৰ মানে মই কৃতজ্ঞ যে আপোনালোকে মোক মেছেজ কৰে কিবা কৰে আৰু মই পাৰ্চনেলি কেতিয়াবা দিব নোৱাৰোঁ ৰিপ্লাই চেষ্টা কৰোঁ কিন্তু প্ৰায় নোৱাৰোঁ তাৰ কাৰণে মোক মাফ কৰিব তো তাৰ মাজত মোৰ এনেকুৱা এটা আছিলে প্ৰাঞ্জল বা এনেকুৱা ধৰণৰ মোৰ কেইটামান ভাইটি আছে ভাইটি বুলিয়ে কৈছোঁ সি মোতকৈ সৰু তো সিহঁতক মই ৰিপ্লাই কৰোঁ বা কিবা কৰোঁ এইটো কাৰণতে কাৰণ মই জানো এটা ভাল স্বাস্থ্যৰ কাৰণে ল'ৰা এটাই কিমান কষ্ট কৰিব লাগে তো সেইটো কাৰণে আৰু মেইনলি খোৱা বহুত পইচা লাগে ধুনীয়া বডি এটা মেইনটেইন কৰি ৰাখিবলৈ সঁচা কথা ক'বলৈ গ'লে বহুত পইচা লাগে তুমি ছাপ্লিমেণ্টৰ পৰা ধৰি মাছ মাংস কণীৰ পৰা ধৰি তুমি ড্ৰাই ফ্ৰুইটছৰ পৰা ধৰি তোমাৰ মিনাৰেলছৰ পৰা ধৰি তোমাৰ মাল্টিভিটামিনৰ পৰা ধৰি বহুত পইচা লাগে তো মই মানে তাতে আমি একেলগে থাকোঁতো আমি দুয়ো ভাই গমেই পালোঁ দুয়ো একেলগে থাকোঁতো প্ৰাঞ্জল আৰু মই তাক আমি ভুন্দুল বুলি মাতো ঘৰত কিন্তু এই দেখি থাকোঁ নহয় কি খায় কি নাখায় তাৰে পিছত ময়ো অলপ অলপ ভাগত পাওঁ তেতিয়া গম পাওঁ আৰু খৰচটো কিমান যায় খোৱা লোৱাৰ ক্ষেত্ৰত আৰু চাওক দাদা মই আপোনাক আহোঁতে যে ক'লোঁ যে সুন্দৰ স্বাস্থ্যৰ কথা মই নকওঁৱে কাৰণ কিয় বডি বা জিম কৰা মানুহ এটা বা সুস্বাস্থ্যৰ অধিকাৰী এটা এতিয়া আপোনাক দেখি আপুনি ক'ব নালাগে বা লিখি দিব নালাগে যে বিশ্বাস কৰ মই জিম কৰোঁ মই বডি বনাওঁ দেখিয়ে গম পায় আৰে ভাই যোনী ব্যায়াম কৰে জিম কৰে তাক স্বাস্থ্যটো দেখিয়ে গম পায় সি ভাল খায়েই সি ভাল চিন্তা কৰে কাৰণে তাৰ ভাল বডি আৰু সকলোকে কওঁ যে আপোনালোক সকলোৱে এক্সাৰচাইজ কৰক এইটো নহয় যে আপুনি জিমে যাব লাগিব এনেকুৱা ধৰণৰ বহুত এক্সাৰচাইজ আছে যিবোৰ আপোনালোকে ঘৰতো কৰিব পাৰে তো খোৱাটো খুব মানে ডায়েটিং মানে নোখোৱাটো নহয় দেই ডায়েটিং মানে খাবলৈ এৰি দিয়াটো নহয় ডায়েটিং মানে হ'ল আপুনি প্ৰপাৰলি আপোনাক যিখিনি বস্তু লাগে যিখিনি মিনাৰেলছ লাগে যিখিনি ভিটামিন লাগে সেইখিনি প্ৰপাৰলি খোৱাটোহে ডায়েটিং আৰু ডায়েটিঙত আপুনি বেছি খাবহে লাগে খালি আপোনাৰ বডিত নলগা বস্তুখিনি খাব নালাগে সেইটোহে ডায়েটিং পৰিমাণটো মেইন গতিকে সকলোৱে এক্সাৰচাইজ কৰিব একো নোৱাৰিলেও খোজকাঢ়িব ঘৰতে উঠা বহা কৰিব পুছআপ কৰিব পাৰে তো সেইখিনি কাম কৰি থাকিব যাতে আৰু সুস্বাস্থ্য থাকিলে আপুনি কাম কৰি থাকিব পাৰিব আজি যদি বেমাৰ হয় বিচনাখনতে পৰি থাকিব লাগিল গতিকে আপুনি মানে নিজৰ শৰীৰটোক সদায় সুস্থ ৰাখিবলৈ হ'লে এক্সাৰচাইজ কৰিবই লাগিব আৰু সকলোৱে এক্সাৰচাইজ কৰি থাকক আৰু আজিকালি আটাইতকৈ ভাল হ'ল কি জিম এটা ওচৰত জিম থাকেই আৰু এইটো ভাল কথা যে সব স্বাস্থ্য সচেতন হোৱাৰ কাৰণে জিম বহুত বেছি হৈ গৈছে আৰু এইটো ভাল বস্তু ভাল কাম হৈ আছে তো আপোনাৰ ওচৰত এটা জিম আছে তো হয়তো আপুনি বেলেগ খৰচৰ পৰা অলপ কমাই জিমলৈ কিয় নাযায় এঘণ্টা যদি আপুনি নিজক দিয়ে ইটছ লাইক এ মেডিটেশ্যন আপুনি যেতিয়া জিমলৈ আহিব দিন অকল আপোনাৰ লগত বিজি থাকিব আপোনাৰ মাচুল আপোনাৰ এক্সাৰচাইজ গোটেই সময়খিনি আমি বেলেগক দিওঁ অফিচত গ'লে অফিচৰ মানুহক বিজনেছত গ'লে বিজনেছৰ কাৰণে বেলেগক তো ঘৰত আহিও মা দেউতা নিজৰ ফেমিলি তো এটা ঘণ্টা নিজক দিয়ক 1.5 ঘণ্টা নিজক দিয়ক মোৰ মতে দেই যদি পাৰে এইটো বেষ্ট আৰু যদি নোৱাৰে আপুনি ঘৰতে কিছুমান এক্সাৰচাইজ কৰক খোজ কঢ়াটো পাৰে খোজ কাঢ়ক 15-20 মিনিট খোজ কাঢ়ক আহি উঠা বহাটো কৰিব পৰা এক্সাৰচাইজ উঠা বহাটো প্ৰপাৰলি শিকি লওক আজিকালি ইউটিউবত চাইও শিকিব পাৰিব কেনেকৈ কৰে কিছুমান ভুল প্ৰচেছ আছে সেইবোৰ নকৰিব আৰু তাৰপিছত পুছআপ মৰাটো এইটো ল'ৰা ছোৱালী বুলি কথা নাই দেই চবেই কৰিব পাৰে আজি ছোৱালীয়ে মোৰ জিমত ছোৱালীয়ে যিমান ধুনীয়া পুছআপ কৰে মানে মই কেতিয়াবা তুমি আহিলে দেখাম মোৰ এক্সাৰচাইজ কৰি থকা হেৰিয়ক সময়ত আহিলে তো তাৰে লগত এটা কথা কওঁ মানে কিছুমান ছোৱালীয়ে বা মহিলাই কিছুমানে ভাবে যে তেওঁলোকে জিমত আহিলে একদম হাত চাত ডাঙৰ হৈ যাব ভৰি চৰি মানে কেম্বা দেখা হৈ যাব এইটো কথা কিমান দূৰ সঁচা এইটো কথা তুমি ভাইটিক সুধিবা হাত এখন ডাঙৰ কৰিবলৈ কিমান কষ্ট কৰিব লাগে কিমান খাব লাগে কিমান কেজি কিমান ৱেইট মাৰিলে হাত ডাঙৰ হয় হাত ডাঙৰ কৰিব নোৱাৰি ইহঁতৰ লেখীয়া মোৰে যিকেইটা ইয়াতে এক্সাৰচাইজ কৰে মানে খেলিম বা খেলিব বুলি এনেকৈ আছে ইহঁতৰে ফাটি যায় আৰু তুমি ছোৱালী এজনী আহিলেই ডাঙৰ হৈ যাব এইবোৰ ভুল কনচেপ্ট আৰু বহুতক কয় ছাপ্লিমেণ্টৰ ওপৰত বহুতে মানে এনেকুৱা লেকচাৰ দিয়ে এদিন মোক মানে মোৰ ট্ৰেইনাৰজনে ক'লে কাৰোবাক ছাপ্লিমেণ্টৰ কথা তো পিছদিনা সি আহি মোক সুধিছে দাদা মানে মোক ছাৰে ছাপ্লিমেণ্টৰ কথা কৈছিলে কিন্তু মোক মোৰ দাদা এজনে ক'লে যে ছাপ্লিমেণ্ট খালে বোলে বেমাৰ হৈ যায় পিছত হেৰি হৈ যাব ল'ৰা ছোৱালীও নহয় বোলে বিয়াৰ পিছত এনেকুৱা মই ক'লোঁ তোমাৰ যিজন দাদাই কৈছে তেওঁ কোন জিমত এক্সাৰচাইজ কৰে নহয় দাদা জিমলৈ নাযায় তেওঁ লগৰ কোনোবা ধৰা মিষ্টাৰ আছাম মিষ্টাৰ ইণ্ডিয়া এনেকুৱা লেভেলৰ মই নাজানো কিন্তু মোৰ দাদাৰ লগততো তেনেকুৱা বডি থকা ল'ৰা দেখা নাই মই বোলো অ'কে তো তেওঁ কিবা ডাইটিচিয়ান বা এনেকুৱা ধৰণৰ লাইনৰ লগত জড়িত নেকি বা তেনেকুৱা পঢ়া শুনা কৰিছে নেকি নাই দাদাটো সেই যেই হয় আমুক ফাৰ্মখনত কাম কৰে মই বোলো শুনা এইখিনি কথা যি নাজানে সিহে ক'ব জনা মানুহে কেতিয়াও নকয়
মই নিজেই খাই আছোঁ, মহাদেৱ ডেকাই খাই আছে, আজি সলমান খানে কিমান দিনৰ পৰা খাই আছে, নৱজিৎ দাসে খাই আছে। নৱজিৎ দাসৰ ছোৱালী এই 2 বছৰৰ বাৰ্থডে হ'ব এতিয়া, হেৰিয়ৰ ছোৱালী দিল্লীত পঢ়ি আছে মহাদেৱ ডেকাৰ। যদি সেইটো খালে এই প্ৰব্লেম হ'লহেঁতেন, যিখিনি বডি বিল্ডাৰ আছে তেওঁলোকৰ কেতিয়াও ল'ৰা ছোৱালী নহ'লহেঁতেন, কথা এটা কৈছোঁ। গতিকে এইবোৰ একদম ভুল কনচেপ্ট। ছাপ্লিমেণ্টটো হ'ল কি, আপোনাৰ মই এক্সাৰচাইজ কৰি উঠি 1.5 স্কুপ ৱে খাওঁ, তাৰমানে মই 7টা কণী খালে মোৰ 2 ঘণ্টাৰ পিছত বডিয়ে প্ৰ'টিন পাব, আৰু মই যেতিয়া 1.5 স্কুপ ৱেটো মই চেক কৰি পানীৰ লগত খাই দিওঁ, তো সেই বস্তুটো মোৰ ধৰা আধা ঘণ্টাৰ ভিতৰত মোৰ বডিয়ে ল'ব পাৰিব। পাৰ্থক্য সেইটোৱে। গতিকে তাত আৰু বেলেগ ধৰণৰ কোনো ভয় খাবলগীয়া কথা নাথাকে। আৰু আপোনাৰ যেতিয়া কোনোবা এটা জিমত আপোনাৰ যেতিয়া এজন ট্ৰেইনাৰে বা কোনোবা এজনে বা আপুনি যাৰ আণ্ডাৰ ট্ৰেইনিং লৈ আছে তেওঁ যেতিয়া আপোনাক দিব, তেওঁ আপোনাৰ প্ৰতি ৰেছপনচিবিলিটি থাকে। আপোনাক যে খাবলৈ দিলে, আপোনাৰ যদি কিবা এটা হয় নহয়, তেওঁ ৰেছপনচিবল। গতিকে এটা কথা কওঁ, অনলাইন প্ৰডাক্টবোৰ বেয়া। মোৰ জিমতো হৈছে, বহুতে কম পইচাত বহুত ডিছকাউণ্ট পায়, কিবা 30% 40%লৈকে ডিছকাউণ্ট পায়। 40% 50% যেতিয়া ডিছকাউণ্ট দিব, প্ৰডাক্ট এটা কি হ'ব আপুনি ভাবি চাওক। গতিকে তেনেকুৱা প্ৰডাক্ট খাই পেট বেয়া হৈছে, পিছত গেছ হৈ গৈছে খালেই, মানে সেইবোৰ চাগে পুৰণা প্ৰডাক্ট চিলটো সলাই আকৌ দিছে। গতিকে মই নকওঁ যে অনলাইন প্ৰডাক্ট ল'ব, বাট ছাপ্লিমেণ্ট কেতিয়াও বেয়া বস্তু হ'ব নোৱাৰে। ছাপ্লিমেণ্ট ইজ ছাপ্লিমেণ্ট, যি আপোনাক আপোনাৰ বডিটো গ্ৰ'থ হোৱাত সহায় কৰে। তো ভুল কনচেপ্ট চাওক, যি নাজানে সি বেছি কথা কয়। সুস্বাস্থ্যৰ অধিকাৰীৰ কাৰণে যিখিনি কথা ক'লে তেখেতে, মই বাৰু একো কোৱা নাই, কাৰণ কি মই নাজানো, ময়ো শুনি আছোঁ আপোনালোকৰ দৰে। হয়তো আপোনালোকে মোবাইলত চাই আছে, ইউটিউবত চাই আছে, মই যেনিবা তেখেতৰ লগত সন্মুখে কথা পাতিছোঁ, সেইখিনিয়ে পাৰ্থক্য। গতিকে ভাল লাগিল কথাখিনি পাতি। আপোনাৰ কেনেকুৱা লাগিল সেইটো আপুনি? ভাল লাগিল। মইতো গজালিক মই নিজেও ছাবস্ক্ৰাইব কৰিছোঁ, তো সকলোকে কওঁ যে গজালি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। তো ভিডিঅ'সমূহ আপোনালোকে চাওক, অভিয়াছলি আপোনালোকে ভাল পাব। তো লাইক কৰক আৰু আপোনালোকৰ লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰক, কাৰণ প্ৰাঞ্জলে ইমান কষ্ট কৰি এই চেনেলটোৰ কামখিনি কৰি আছে। বা আজি এতিয়া আহোঁতো কিমান ট্ৰেফিক গুৱাহাটীত, সেই ট্ৰেফিক, এই সন্ধিয়া এই ট্ৰেফিক পাৰ হৈ আহিছে। তো মোৰ আপোনালোকে মোক মৰম কৰে, আশীৰ্বাদ দিয়ে, সেইটো মোৰ কাৰণে ভাল কথা। তো তাৰে এটা ভাগ সিহঁতকো দিয়ক, সিহঁতকো মৰম কৰক, আশীৰ্বাদ কৰক। সিহঁতি আপোনালোকে ভাল পালে আৰু ভাল ভাল কাম কৰি যাব। মানে মই ভাল পাওঁ কাৰণে আপোনাৰ পৰা প্ৰথম মানে হেৰিটো ল'লোঁ, প্ৰথমটো দাদাৰ পৰাই লওঁ, মানে সিয়ে ক'লে বোলে হেৰি গৌৰৱ দাৰ পৰা প্ৰথম আমি হেৰিটো যাত্ৰাটো কৰোঁ। গতিকে আশীৰ্বাদ আপোনাৰ পৰা লাগিব। নাই নাই, আশীৰ্বাদ দিব পৰা মানুহ হৈছোঁ নাই নাজানো, কিন্তু মোৰ শুভেচ্ছা সদায় থাকিব, ভাল গুড উইচ সদায় আছে তোমালোকৰ প্ৰতি। আৰু ভাল ভাল কাম কৰি যোৱা, এনেকৈ কৰি যোৱা, সৎ পথত ভাল কাম কৰি গ'লে এনেও ভাল হয়ে সদায়। বাকী আপোনাৰ শুভেচ্ছা থাকিল নতুন কামৰ প্ৰতি, ভালে থাকক। মেইনটেইন কৰা নাই, আকৌ লিখিও আনা, মই এনেকৈ মানে মোবাইল চাই চাই মানে কি প্ৰশ্ন কৰিম কি কৰিম, আগত কি সুধিছোঁ, যিখিনি এনে একদম আপোনাৰ দাদা হিচাপে কথা পাতিছোঁ, ঘৰুৱা হিচাপে কথা পাতিছোঁ। আৰু বৰ ধুনীয়া পৰিৱেশটো, ধুনীয়া জিমৰ আটাইতকৈ ভাল লগা পৰিৱেশ। এইটো নাই, জিমটোতো সিও জানে, প্ৰাঞ্জলেও জানে, আমাৰ কাৰণে মন্দিৰ হয়। মই ক'ব খোজা কথাখিনি তাকেই, আপুনি মানে মুখৰ কথা কাঢ়ি নিয়া যেন হৈছে, যে মানে মন্দিৰ সদৃশ পৰিৱেশটো ইমান ধুনীয়া। ইয়াতে মানে কি ভাল মানুহ জন্মে, ইয়াতে যি আহে সি ভাল কথা চিন্তা কৰে আৰু অকল ভাল কাম কৰে। ইয়াতে কোনো বেয়া কথা ডিছকাছ নহয়, কোনো বেয়া কাম। ইয়াতে আপুনি কোণাত বহি পেলাই তাচৰ আড্ডাও নচলে, বোলে তই পেকটো বাক অমুক কৰ, মদৰ আড্ডাও নচলে, কোনো আড্ডা নচলে। আৰু বেয়া বস্তু খালে যেনে এনেকুৱা বডি হ'ব নেকি কাৰোবাৰ? এতিয়া কথাবিলাক তেনেকুৱা ধৰণৰ। যা হওক, ভাল লাগিল, পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ। আৰু অনাগত দিন ভাল হওক, সুখৰ হওক, মধুৰ হওক।